Hello friends, welcome to my channel. মোৰ আজি এটা আকৌ নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি মই আহিছো ND24 ৰ নিউজ চেনেলৰ অফিচলৈ। আজি এটা সাৰপ্ৰাইজ আছে। আজি মই বহুত এক্সাইটেড হৈ আছো। এওঁলোকৰ আজি 10 দিন ধৰি এটা ফটো কন্টেষ্ট হৈ আছে, মানে নিজে ফটো তুলি পেলাই দিব লাগে। আমিও আজি এটা সিলেকশন হৈছো। আমি বোলে সেকেন্ড প্ৰাইজ পাইছো। আজি দুপৰীয়া এটা ফোনত মানে ফোন কৰি জনালে তেওঁলোকে, সেইকাৰণে আমি প্ৰাইজটো নিবৰ কাৰণে আহিছো। আমি কালি ওলাই গৈছিলো অলপমান, মনুজৰ মই অলপমান ওলাই গৈছিলো। ওলাই যাওঁতে দেখা পালো এজন খালিকৰে বৰ ধুনীয়াকৈ মানে দুৰ্গা মাৰ মানে মূৰ্তি সৃষ্টি কৰি আছে। তো মনুজে মানে দেখি ৰ'ব নোৱাৰিলে, একদম নামি গৈ মানে ফটো এখন ধুনীয়াকৈ তুলি আনিলে। আৰু আমি কি কৰিলোঁ, সেই ফটোখন মানে ND24 নিউজ চেনেলত কণ্টেষ্টৰ কাৰণে ফটোখন মানে আমি ফৰৱাৰ্ড কৰি দিলোঁ। দি পেলাই আজি দুপৰীয়া মানে এটা ফোন আহিছে আৰু খবৰ পাইছোঁ যে আমাৰ ফটোখনৰ ছেকেণ্ড পজিশ্যনত চিলেকশ্যন হৈছে। গতিকে মই খুবেই এক্সাইটেড। আজি এতিয়া ND24 নিউজ চেনেলৰ অফিচতে আছোঁ আৰু এতিয়া প্ৰাইজটো নিবলৈ আহিছোঁ। আৰু কি প্ৰাইজ পাইছোঁ, কি হ'ব পিছৰখিনি আপোনালোকে চব চাই থাকিব। ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব। আৰু মই গোটেই ND24 আৰু বেলেগ কৰ্মকৰ্তাসকলকো আপোনালোকক চিনাকি কৰি দিম আৰু মই কি প্ৰাইজ পাইছোঁ আপোনালোকক দেখুৱাম। এতিয়া ব'লক আমি ভিতৰলৈ গৈ বহোঁগৈ। এয়া চাওকচোন, অফিচৰ ইণ্টেৰিয়ৰটো ইমান ধুনীয়া আৰু এওঁলোকে বৰ ধুনীয়াকৈ মেইনটেইনো কৰি আছে। মনোজ আৰু মই ৱেইট কৰি আছিলোঁ আৰু আল্টিমেটলি আমাক এতিয়া মাতিলে আৰু ষ্টুডিঅ'ৰ ভিতৰলৈ আমি গ'লোঁ আৰু শ্বুটিং আৰম্ভ হৈ গৈছে। প্ৰতিযোগীগৰাকীৰ নাম এই মুহূৰ্তত মই ঘোষণা কৰিবলৈ লৈছোঁ আৰু তেখেত হৈছে গুৱাহাটীৰে মনোজ শৰ্মা আৰু তেখেতক মই অভিনন্দন জনাইছোঁ। পুৰস্কাৰ বিতৰণৰ যিটো ভিডিঅ', সেই ভিডিঅ'টোৰ লিংকটো মই ডেছক্ৰিপশ্যনত দি দিছোঁ, আপোনালোকে চালে চাব পাৰিব। আৰু আপোনাক অভিনন্দন জনাইছোঁ, যিহেতু আপোনাৰ সেই বিশেষ ফটোখনে আচলতে আমাৰ দ্বিতীয় পুৰস্কাৰ লাভ কৰিছে আৰু তেখেতে আচলতে উপহাৰ। এইদৰে আমি পুৰস্কাৰটো গ্ৰহণ কৰিলোঁ আৰু ND24ৰে সঞ্চালিকা মহোদয়াৰ লগত আমি অলপমান কথাও পাতিলোঁ। এখেত হ'ল আমাৰ ND24ৰে মানে MD মেম হয় আৰু এখেতৰ পৰা এতিয়া যিটো চলি আছিলে আজি শেষ হ'ল ফটো কণ্টেষ্ট, তাৰ বিষয়ে এই মেমৰ পৰা অলপমান আমি কথা মানে জানিব খুজিছোঁ। মেম, আপুনি অলপমান ক'ব নেকি, আপোনালোকে যিটো এতিয়া কণ্টেষ্ট পাতিলে সেই কণ্টেষ্টটোৰ বিষয়ে এনেই অলপমান কিদৰে মানে পদক্ষেপটো ল'লে অলপ কৈ দিয়ক। আমি যেতিয়া এইটো কণ্টেষ্টটো যেতিয়া আমি পাৰ্টিচিপেট কৰিবৰ কাৰণে আটাইকে গৈছিলোঁ, তেতিয়া আমি ভাবিছিলোঁ যে আমাৰ প্ৰথমতে আমি লাইটলি লৈছিলোঁ, মানে বস্তুটো যাতে মানে কেনেকুৱা ধৰণৰ হ'ব, কেনেকুৱা আমাৰ আঁকোৱালি ল'ব, সেইটো আমি প্ৰথমতে ইমান ভবা নাছিলোঁ মানে। কিন্তু এতিয়া যেতিয়া আমি ফটোখিনি আমি প্ৰতিভাশালী ফটোগ্ৰাফাৰে যিহেতু ফটোখিনি পঠিয়াইছে, খুবেই ধুনীয়া আৰু মানে এখন এখন ফটো মিনিংফুল। মানে আমি যিখিনি কণ্টেষ্টেড পাৰ্টিচিপেট কৰাৰ ফটোখিনি চাইছোঁ, এখন এখন ফটোত মানে বহুত মিনিং আছে আৰু খুব শ্ৰেষ্ঠ ফটোখিনিয়ে আমি বঁটা প্ৰদান কৰা হৈছে। সেইখিনিয়ে আৰু ভাল লাগিলে আপোনালোকৰ এই পদক্ষেপটো দেখি, ব্যতিক্ৰমী এটা পদক্ষেপ, খুবেই ভাল লাগিলে। আৰু তুমি কোন ক্লাছত পঢ়া? এই মেমৰে ছোৱালী হয় আৰু ক্লাছ 1 আৰু কোন স্কুল? হলিত চাইল্ড। আৰু নামটো কি তোমাৰ? বৰ ধুনীয়া নাম দেই। থেংক ইউ মেম। ভাল লাগিলে আপোনাৰ লগত খুবেই ভাল লাগিল। থেংক ইউ। এয়া এইমাত্ৰ আহি গিফ্টটো লৈ পেলাই ঘৰ সোমালোহি। এইটো হ'ল এটা কিটচেন চিমনি কেপছৰ আৰু গিফ্টটো মই আপোনালোকক এনেকৈ কাৰ্টুনৰ সৈতে দেখুৱাই দিছোঁ।
দিছোঁ আৰু আজি ND24ত শ্বুটিঙো হ'ল সেইটোতো আপোনালোকে ভিডিঅ'টো দেখা পালে আৰু এতিয়া ৰাতি 10টাই বাজিলে জাষ্ট আহি ঘৰ সোমাইছোহি আপোনালোকক এইটো মই গিফ্টটো এইদৰে দেখুৱাই দিলোঁ আৰু আপোনালোকে আজি মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব আজিলৈ তেতিয়াহ'লে আহোঁ বাই বাই